আজিও জীৱিত আছে ভগৱান শ্ৰীকৃষ্ণৰ কলিজা। পুৰীৰ জগন্নাথ মন্দিৰত আছে শ্ৰীকৃষ্ণৰ হৃদয়। ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত তেওঁৰ দেহৰ অন্তিম সংস্কাৰ কৰা হ'ল। সম্পূৰ্ণ শৰীৰ পঞ্চতত্ত্বত বিলীন হৈ গ'ল। যদিও তেওঁৰ হৃদয়খন অৰ্থাৎ কলিজাখন জুয়ে পুৰা নাছিল আৰু অতি সুৰক্ষিতভাৱে জীৱিত ব্যক্তিৰ হৃদয়ৰ দৰেই স্পন্দিত হৈ আছিল, তাৰ পিছতে প্ৰতিষ্ঠা কৰা হৈছিল জগন্নাথ মন্দিৰত। প্ৰত্যেক 12 বছৰৰ মূৰত সলোৱা হয় মূৰ্তি। প্ৰত্যেক 12 বছৰৰ মূৰত মহাপ্ৰভুৰ মূৰ্তি সলোৱা হয়। সেই সময়ত সম্পূৰ্ণ পুৰী চহৰ ব্লেক আউট অৰ্থাৎ অন্ধকাৰ কৰি দিয়া হয়। অন্ধকাৰ হোৱাৰ পিছত সম্পূৰ্ণ মন্দিৰ CRPFৰ দ্বাৰা চাৰিও দিশৰ পৰা ঘেৰি দিয়া হয়। সেই সময়ত কোনেও মন্দিৰলৈ যাব নোৱাৰে। মন্দিৰৰ ভিতৰত সম্পূৰ্ণ অন্ধকাৰ থাকে। পূজাৰীৰ চকুত কাপোৰ পট্টি বন্ধা হয় আৰু হাতত মোজা পিন্ধোৱা হয়। সেই অৱস্থাত পূজাৰীয়ে পুৰণা মূৰ্তিৰ পৰা ব্ৰহ্ম পদাৰ্থ উলিয়াই আনি নতুন মূৰ্তিত সুমুৱাই দিয়ে। এই ব্ৰহ্ম পদাৰ্থ কি আজিলৈকে কোনেও দেখা নাই বা নাজানে। হাজাৰ হাজাৰ বছৰৰ পৰা পুৰণা মূৰ্তিৰ পৰা নতুন মূৰ্তিলৈ সংস্থাপিত কৰি অহা এই আলোকিত পদাৰ্থই শ্ৰীকৃষ্ণৰ হৃদয়। কিছু পূজাৰীয়ে কয়, যেতিয়া এই ব্ৰহ্ম পদাৰ্থ হাতত লৈছিলোঁ, মোৰ চকুত কাপোৰ পট্টি আৰু হাতত দস্তানা আছিল, কিন্তু বস্তুটো শহাপহুৰ দৰে ধৰফৰাই আছিল। মই কেৱল অনুভৱহে কৰিব পাৰিছিলোঁ। ইয়াৰ উপৰিও জগন্নাথ মন্দিৰৰ আছে বহু অলৌকিকতা। মন্দিৰৰ সিংহদ্বাৰেদি প্ৰৱেশ কৰাৰ প্ৰথম খোজৰ পিছতে সমুদ্ৰৰ লহৰৰ শব্দ নুশুনা হয়। আশ্চৰ্যজনক কথাটো হ'ল, মন্দিৰৰ পৰা এখোজ ওলালেই সমুদ্ৰৰ প্ৰচণ্ড শব্দ কাণত পৰে। মন্দিৰৰ চূড়া বা শিখৰতেই চৰাই চিৰিকটি বহি থকা দেখা যায়, কিন্তু জগন্নাথ মন্দিৰৰ ওপৰেদি কোনো পক্ষী বিচৰণ নকৰে। মন্দিৰৰ ধ্বজা অনবৰত বতাহৰ গতিৰ বিপৰীতে উৰে। দিনটোৰ কোনো সময়তে মন্দিৰৰ শিখৰৰ ছাঁ মাটিত নপৰে। মন্দিৰৰ ৰন্ধনশালত প্ৰসাদ ৰান্ধিবলৈ মাটিৰ 7টা পাত্ৰ ব্যৱহাৰ কৰা হয়। পাত্ৰবোৰ ইটোৰ ওপৰত সিটোকৈ চৌকাত বহুৱাই খৰিৰ জুইৰে ৰন্ধা হয়, কিন্তু আশ্চৰ্যজনকভাৱে আটাইতকৈ ওপৰৰ পাত্ৰটোৰ প্ৰসাদ বা ভোগ পোন প্ৰথমতে সিজে।